এতিয়া আমি কোৱেশ্চন নম্বৰ 2 টো চাম R1 ৰ কোৱেশ্চন নম্বৰ 2 টো কোৱেশ্চনটো কি দিছে তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব এতিয়া আমি কোৱেশ্চন নম্বৰ 1 টো যেনেকৈ কৰিছিলো কোৱেশ্চন নম্বৰ 2 টোকো আমি একে ধৰণে কৰিম ইয়াত 2 6 দিছে তেনে হলে 2 6 লিখিলো এনসাৰটো তেতিয়া হলে কিমান হ'ব এটো কিমানে কাটিব পাৰিম 2 1 গুণ 2 ইফালে কিমান হ'ল 2 3 গুণ 6 1/3 হ'ল এতিয়া ইয়াত চোৱা 6/8 এইটো চোৱা কিমানে কাটিব 2 3 গুণ 6 2 4 গুণ 8 গতিকে কিমান পালো 1/3 পালো এটা not equal to কিমান হ'ল 3/4 গতিকে এইটো কি লিখিম এতেকে সমানুপাত হয় না সমানুপাত নহয় বুলি লিখিম সমানুপাত নহয় হল এতিয়া বি লৈছো বি টো চালে বি টো এতিয়া হ'ব 10 20 দিছে 10 या 10 হল ইফালে 20 কিমান হ'ব 10 1 গুণ 10 10 দুগুণ 20 কাটিলো মানে আমি 10 এৰে হৰণ কৰিছো 10 গুণ 10 হল আকৌ 10 এৰে তলৰটো হৰণ কৰিম কিমান হ'ব 10 দুগুণ 20 আমি ওপৰটো যোনটো সংখ্যাৰে কাটিম তলৰটো সমান সংখ্যাৰে কাটিম এতিয়া এইটো আমি হাফ পালো ইফালে 30 আৰু ইফালে 60 টো চোৱা একে হ'ব 30 এৰে 30ক এবাৰ কাটিব পাৰিম 30 গুণ 30 30 এৰে হাতিক কিমান বাৰ কাটিব পাৰিম 2 গতিকে ইয়াত কিমান পালো ইফালেও হাফ পালো 1/2 ইফালেও পালো 1/2 দুইটা সমান হৈছে নে গতিকে এইটো আমাৰ সমানুপাতত থাকিব এতেকে এইটো আমি লিখিব পাৰো সমানুপাতত আছে বা থাকিব হলে এটো হল আমি নেক্সট কোৱেশ্চনটো চাম C2 চোৱা একেটা হ'ব ইয়াত যেনিবা সংখ্যা দিয়া নাই ইয়াত এলফাবেট দিছে P হল PQ ইয়াক আমি চোৱা ইফালে দিছে P স্কয়াৰ Q ইফালে তলত দিছে Q স্কয়াৰ তেনে হলে আমি এইটো ফাৰ্ষ্টে কাটি লম এইটো P এ P কাটিব পাৰি গতিকে ওপৰত কিমান থাকিলে 1 গতিকে আমি এইটো লিখিব পাৰো 1/q আৰু ইয়াক আমি কেনেকৈ লিখিব পাৰো এইটো q এটা আছে ইয়াত p স্কয়াৰ আছে গতিকে ইয়াত ওপৰত q এটা আছে তলত q দুটা আছে q দুটাৰ পৰা এইটো আমি এনেকৈ লিখিব পাৰো q স্কয়াৰ মানে কিমান q * q ইয়াত q আৰু q কাটিলো তেনে হলে থাকিলে কিমান ইফালে p স্কয়াৰ থাকিলে ইফালে তলত থাকিলেগে q গতিকে এই দুটা সমান হৈছে জানো সমান নহয় গতিকে ইয়াক আমি লিখিব পাৰো সমানুপাত নহয় এতিয়া আমি লাষ্ট কোৱেশ্চনটো চাম এই কোৱেশ্চনৰ লাষ্ট কোৱেশ্চনটো চাম ডি টো চোৱা কিমান হ'ব 6 20 এটো নিজে কৰিব পাৰিবা তোমালোকে 6 ৰে কিমান বাৰ কিমানে যাব 6 এটো বিছক না যায় এখানে এটো কিমানে যাব 2 এৰে যাব 2 3 গুণ 6 হল তেনে হলে ইয়াত কিমান যাব 20ক 2 এৰে কিমান যাব 2 10 গুণ 20 তেনে হলে 3/10 হল তেনে হলে ইফালে কিমান হ'ব 4 হল ইফালে 30 2 এৰে যাব 2 দুগুণ 4 2 15 30 তেনে হলে এটো সমান হৈছে জানো not equal 2/15 গতিকে এইটো আমি লিখিব পাৰো এতেকে এটো সমানুপাত নহয় এইখিনি আসলে কোৱেশ্চন তোমালোকে বুজি পালা